हेलो 75 फैमिली की खबर ठंडा लगे बहुत साइकेल चलाई गई तो पुखुरीपार गई दौड़े माराथन आसे बोले चाह लो पार्टिसिपेट এতিয়া গৈ থাকোঁ তাৰপিছত কি হয় চাই থাকোঁ হয় না চলো ইয়াৰ পৰা দৌৰ ইয়াৰ পৰা নাও সন্ধিয়া টাইম হয় ৰাতিপুৱা সিমান টাইম নাপালোঁ কি খবৰ সকলোৰে তো মই আহিলোঁ ফিল্ডতে আছোঁ চ' বহুত ৰাতি হৈ গ'ল হ'লে 6টা কিমান এটা বাজিলে চ' দৌৰিব আহিছিলোঁ 5টা 5:30 কি 5:45লৈকে ফিল্ডত মানুহ আছিলেই আৰু এতিয়াও ষ্টেডিয়ামত খেলি আছে চ' এতিয়া মই কণ্টেক্ট দৌৰি ল'ম কণ্টেক্ট দৌৰাৰ পাছত 45 মিনিট ৱৰ্কআউট কৰাৰ পাছত ৰাতিপুৱাও হৈছিলে আৰু ৰাতিপুৱাৰ ছেশ্যন এটা মনত পেলাই লৈছোঁগৈ যে ৰাতিপুৱা যিটো কুৱেশ্যন সেইটো যে কালি সুধিছিলোঁ কুৱেশ্যনটো এইটো কি আছিলে কুৱেশ্যনটো মই এতিয়া সুধিব বিচাৰিছোঁ যে অসম সাহিত্য সভা কেতিয়া গঠন হৈছিলে আৰু প্ৰথমে ক'ত আৰম্ভণি হৈছিলে আৰু তাৰ পাছত আছিলে নেক্সট কুৱেশ্যনটো আছিলে আৰু নেক্সট কুৱেশ্যন আছিলে অসমৰ ৰাজধানী দিছপুৰ শ্বিলঙৰ পৰা কেতিয়া অসমলৈ অনা হৈছিলে তো তাৰে কুৱেশ্যনটো আনচাৰটো কৈছোঁ যে অসমৰ প্ৰথম অসম সাহিত্য সভা গঠন হৈছিলে 1917 চনত আৰু তাৰ স্থাপন হোৱা যে ঠাইটো আছিলে শিৱসাগৰ প্ৰথমতে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন হ'ব কুৱেশ্যনৰ আনচাৰটো হ'ব যে এইটো হ'ব যে অসমৰ ৰাজধানী যিটো দিছপুৰ এইটো শ্বিলঙত আছিলে কেতিয়া অনা হৈছিলে এইটো 1973 চন হ'ব তো এইটো আছিলে আজিৰ কুৱেশ্যন তো আজিৰ ছেশ্যনটো ষ্টাৰ্ট কৰোঁ সন্ধিয়াৰ ছেশ্যনটো যিটো অলপ ৰিলেক্স হৈ প্ৰেক্টিছটো কৰিম 45 মিনিট ৱৰ্কআউট তো চলো এইটো কৰি লওঁ তাৰপাছত আজিৰ কাৰণে শ্বৰ্টকৈ হ'ব আৰু নেক্সট আজি ছানডে হৈ কাইলৈৰ পৰা অলপ ফিল্ডখন খালী হ'ব তো চলো অলপ দৌৰি পিনি আজিৰ ভিডিঅ'টো খতম কৰোঁ চলো নাও কমপ্লিট 2 কিলোমিটাৰমান দৌৰিলোঁ আৰু ৱৰ্কআউট কৰিম দৌৰিবলৈ আকৌ জেগাটো ইমান লেতেৰা মানে অসুবিধা হৈ আছে তো তাকে এনেদৰে লেতেৰা হৈ আছে তো ৰাতিপুৱা কাইলৈৰ পৰা 4টা বা 5টা বজাত উঠিব চেষ্টা কৰিম চেষ্টা নহয় এবাৰকৈ হয় হ'লেও ফিল্ডত যাব কিবা হয় পঢ়া শুনা থাকে যে সেইকাৰণে হ'লেও কাইলৈৰ কাৰণে ৰাতিপুৱা উঠিম মানে ৰাতিপুৱা আহিম চ' এইটোৱে হ'ব আজিৰ ছেশ্যন তো লগ পাম নেক্সট ভিডিঅ' ভালদৰে নেক্সট ভিডিঅ'ৰ পৰা তো তেতিয়ালৈকে টাটা বাই বাই টেক কেয়াৰ এণ্ড চৰি ভালকৈ ভিডিঅ' দিব পৰা নাই